Hello everyone, welcome back to my YouTube channel. নমস্কাৰ পুনৰবাৰ মোৰ চেনেলত সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ভালে আছে আৰু মই একেবাৰে বিন্দাছ। যিবিলাকে মোৰ চেনেলটো ফাৰ্ষ্টবাৰৰ কাৰণে চাইছে প্লিজ সাবস্ক্ৰাইব টু চেনেল আৰু যিবিলাকে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আজি মই আপোনালোকৰ মাজলৈ আকৌ আহিছো। মই কৈছিলো যে বোট হেডফোনডালৰ ৰিভিউ দিম বুলি কেইদিনমান ইউজ কৰাৰ পিছত আৰু মই আজি কমেও 25 দিনমান হৈছে চাগে যেতিয়া মই আনবক্সিং মানে কৰিছোঁ। আনবক্সিং ভিডিঅ'টো মই এতিয়া আপলোড কৰিছোঁ আৰু যিবিলাকে চোৱা নাই মই লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰে। আৰু ইয়াৰ ৰিভিউটো মই আজি আপোনালোকৰ আগত লৈ আহিছোঁ। কেনেকুৱা পালোঁ। বোট হেডফোনডাল হৈছে এইডাল ব্লু কালাৰৰ আৰু ইয়াক মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ 299 আৰু ইয়াত তিনিটা কালাৰ আছে, ব্লেক, ৰেড আৰু ব্লু। আৰু মই ব্লুটো লৈ লৈছোঁ। বহুতে ভাল হয়, ইয়াৰ চাউণ্ড কোৱালিটিটো বহুত বেষ্ট হয় আৰু এইটো মানে কাণত সোমালে একো দুখ নাপায়। ৰেগুলাৰৰ কাৰণে বহুত ধুনীয়া মানে আৰু ক'ব গ'লে মোৰ বহুত ভাল লাগিছে। আৰু ইয়াৰ মানে এইটো প্লাষ্টিক টাইপ হয়, বহুত মানে ভাল। আপোনালোকে ৰেগুলাৰবিলাকে মানে ইউজ কৰিব পাৰে যিবিলাকে গান শুনি ভাল পায় আৰু ৰাতি হেডফোন লগাই গান শুনি শুই থকাটো মজাই বেলেগ। আৰু তেনেকৈ মই ব্যৱহাৰ কৰিছোঁ আৰু 25 দিনমান পিছত ৰিভিউটো লৈছোঁ, মই ভালে পাইছোঁ। আৰু ইয়াৰ মই এমাজনত অৰ্ডাৰ কৰিছোঁ 299 আৰু বেলেগত কেনেকুৱা কি মই বোট হেডফোনডালৰ লগত পাইছোঁ 1 বছৰৰ এখন ৱাৰেণ্টি কাৰ্ড, লগতে পাইছোঁ এইটো মানে যিটো প্লাষ্টিক আছে এইটো এটা পাইছোঁ। 4টামান আছে পেকেটত আৰু মই আনবক্সিং ভিডিঅ'টো দিম বুলি কৈছোঁৱে। আৰু এইখিনিয়ে ইমানখিনি আপোনালোকক মই ৰিভিউটো কেনেকুৱা পাওঁ, চাউণ্ড কোৱালিটিটো কেনেকুৱা হয় বা কি বহুত মানে ধুনীয়া হয়। আৰু আপোনালোকে মন কৰিলে অৰ্ডাৰ কৰিব পাৰে। আপোনালোকৰ ৰেগুলাৰ কাৰণে কিন্তু বহুত ভাল, কম দামতে এটা ধুনীয়া মানে ধুনীয়া হেডফোন পায়। কাৰণ মই এইটো ফাৰ্ষ্ট টাইমৰ কাৰণে ব্যৱহাৰ কৰিছোঁ কাৰণে মই আপোনালোকক দেখালোঁ মই কেনেকুৱা পাইছোঁ। আজি একেবাৰে বেমাৰী যেন লগা আছে। এইখন লৈছোঁ, লগতে চুৱেটাৰ, ঠাণ্ডা পৰ্যন্ত চুৱেটাৰ আৰু অকণমান গা বেয়া সেইকাৰণে। আৰু এতিয়া নতুন কাৰো আছে মানে চৰ্দি অকণমান ভাৱ হৈছে, কলটো কুচকুচাই সেইকাৰণে লৈছোঁ। কথা পাতিব মন যায় আপোনালোকৰ লগত, সেইকাৰণে ভাবিলোঁ কিমাননো আৰু এনেকৈ আপোনাক দেখাওঁ। আৰু তেনেকৈ ভিডিঅ' আপলোড কৰিব পৰা নাই। দেৱালীৰ ভিডিঅ'ত আপলোড কৰিছোঁ, আপোনালোকে চাইছেনে চোৱা নাই? যিবিলাকে চোৱা নাই সেইবিলাকে প্লিজ চাই ল'ব। কাৰণ দেৱালীৰ ভিডিঅ'টো এনেই দেখাইছোঁ, মই একো কথাই কোৱা নাই, মই আনকি মুখখনো দেখুওৱা নাই, একেবাৰে বেমাৰী হৈ গৈছোঁ। আৰু কি আৰু এনেকৈ আছোঁ, সকলোকে ভালে থাকক, বিন্দাছ থাকক মোৰ নিচিনা। কিন্তু মোৰ নিচিনাকৈ কাৰো যেন বেমাৰ নহয় সেইটোৱে। কাৰণ এই 20-25 দিন পূৰা বেমাৰত মানে অৱস্থা একদম বেয়া হৈ গৈছে। আৰু লগতে এটা কথা, কেনেকুৱা আপোনালোকক ভিডিঅ' লাগে মোক জনাব। কাৰণ ল'ৰা ছোৱালী মানে মোৰ চেনেলত আছে। এতিয়া মই ছোৱালীৰ কাৰণে মেকআপৰ ভিডিঅ' বা তেনেকৈ আনি আছোঁ, কিন্তু ল'ৰাবিলাকে কেনেকুৱা ভিডিঅ' বিচাৰে ব্লগছ মই অৱশ্যে বনাব পৰা নাই। আৰু স্কিন আৰু হেয়াৰৰ যিবিলাক ভিডিঅ' আপলোড কৰিছোঁ সেইটো ল'ৰাবিলাকে চাব পাৰে, কাৰণ ল'ৰাবিলাকৰ স্কিন আৰু হেয়াৰৰ প্ৰতি বহুত যত্ন লয়। আগতে নলৈছিলে সেইটো মই জানো, কিন্তু এতিয়া বৰ্তমান সিহঁতেও মানে বহুত নিজকে এটা সুন্দৰ কি আৰু সুন্দৰতা কৰিব বিচাৰে। সেইকাৰণে সিহঁতে চাব আৰু কেনেকুৱা ভিডিঅ' লাগে মোক ইনষ্টাগ্ৰামত ক'ব। আৰু ভাল লাগিলে সিহঁতে লাইক কৰিব, বেছি ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু যিবিলাকে নতুন কৈছোঁ আগতে ছাবস্ক্ৰাইব কৰিব, একেবাৰে বিনামূলীয়াতে, কোনো টকা পইচা নালাগে। আপোনালোকে খৰচ কৰিব, আপোনালোকৰ অলপমান মৰম পালে মই যথেষ্ট আৰু ধুনীয়া ভিডিঅ' আনিব পাৰিম। দেখিছে মই কাণত দিছে, বাৰে বেছি কথা ক'ব নোৱাৰোঁ। এতিয়া ইয়াতে ভিডিঅ'টো সামৰণি মাৰোঁ। তেতিয়াহ'লে আজিলৈ বাই বাই। আৰু মই হেডফোনডালৰ এটা ভিডিঅ' বনাইছিলোঁ আৰু সেইটো ক্লিপ আপোনালোকে সেইখনকে চাই ল'ব। আৰু লগতে এটা কথা কওঁ, মই এটা ভাবিছোঁ যে মই প্ৰতি সপ্তাহত এটাকৈ ভিডিঅ' আপলোড কৰিম। এতিয়া কোনদিনাখন আপলোড কৰিম সেইটো অৱশ্যে মই কোৱা নাই, এদিন আৰু কৰিম আৰু আপোনালোকে চাই ল'ব, চাই থাকিব। আৰু সেইখিনি দেখাইছিলে তেতিয়াহ'লে বাই বাই। আন এটা ভিডিঅ'লৈ আকৌ কি জল্দি এসপ্তাহৰ পিছত লগ পাইছোঁ আপোনালোকক।